ভূপেন হাজৰিকা চাহাবে কৈছিল, পৃথিৱীত জনমী সচেতন নহলে প্ৰাপ্য থিতাতে হেৰাব। বহুত আগতে তেখেতে এই কথাষাৰ কৈ গৈছিল। কিমান ইম্পৰ্টেণ্ট কথা। আমি যদি ভাৰতবৰ্ষত থাকো, জন্মগ্ৰহণ কৰিছো, অসমত থাকো, আমি যদি নিজৰ অধিকাৰৰ বিষয়ে আমি নাজানো, নিজৰ পলিটিকেল ৰাইটছৰ বিষয়ে নাজানো, সংবিধানে দি থৈ যোৱা ছ'চিয়েল, ইকনমিক, পলিটিকেল জাষ্টিছৰ বিষয়ে নাজানো, আমাৰ অধিকাৰ বিষয়ে যদি আমি সচেতন নহওঁ, তেনেহ'লে আমাৰ অধিকাৰ লৈ কোনেও ঘৰত নাহে। আমি সচেতন হ'ব লাগিব। আপোনাক আমাৰ সংবিধানে আপোনাৰ ৰাইট টু ভোট অধিকাৰ দিছে। আমি যদি এইটো ভালকৈ ব্যৱহাৰ নকৰোঁ, তেনেহ'লে আমাৰ ভূপেন হাজৰিকা চাহাবে যেনেকৈ কৈছিল, পৃথিৱীৰ জনমী সচেতন নহলে প্ৰাপ্য থিতাতে হেৰাব। আমি যদি সচেতন নহওঁ, আমাৰ ৰাইটছৰ বিষয়ে যদি আমি নাজানো, আমাৰ পলিটিকেল ৰাইট যদি ভালকৈ ইস্তেমাল নকৰোঁ, অৰ্থাৎ ৰাইট টু ভোট যদি ভালকৈ ব্যৱহাৰ নকৰোঁ, ছ'চিয়েল, ইকনমিক, পলিটিকেল জাষ্টিছ আমি নাপাম। সেইকাৰণে আমি যেতিয়া ভোট দিম, আমি বহুত অৰ্থাৎ সোচ সমজকাৰ আমি ভোট দিব লাগিব। কাৰণ এই ভোটে আপোনাৰ সমাজ পৰিৱৰ্তন কৰিব। এই ভোটে আপোনাক ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল জাষ্টিছ দিব। এই ভোটে আপোনাৰ ৰাস্তা ঘাট বনাব। ভোটে শিক্ষাৰ অধিকাৰ দিব। শিক্ষা আপুনি পাব। এই ভোটে আপোনাৰ অৰ্থাৎ সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আনিব। আপোনাৰ কাৰণে ডিটেনশ্যন কেম্পো নাথাকে, ফৰেনাৰ ট্ৰিব্যুনেলো নাথাকে, আপোনাক কোনোবা বাংলাদেশী বুলিও নকয়, যদি সচেতন থাকে আপুনি। কাৰণ ৰাজনৈতিক পাৱাৰটো এটা এনেকুৱা পাৱাৰ, গণতন্ত্ৰ দেখোন পাৰ্লামেণ্টাৰী ডেমক্ৰেচিত বহুত ইম্পৰ্টেণ্ট পাৱাৰ এইটো। এইটোৰ কাৰণে সমাজ ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল ডেভেলপমেণ্ট হয়। পলিটিকেল ন্যায় পাব, ছ'চিয়েল ন্যায় পাব, ইকনমিক ন্যায় পাব। সেইকাৰণে তাহানিতে ভূপেন দাই কৈছিল যে আপোনাৰ পৃথিৱীত জনমী সচেতন নহলে প্ৰাপ্য থিতাতে হেৰাব। সকলোৱে মনত ৰাখিব পঞ্চায়ত ইলেকশ্যন ভোট দেওয়ার সময়ত।